হাগ্ৰামা কি ঈশ্বৰ নাকি ই ভগৱান নাকি তাৰ কথাতে চব হয়তো হৈ যাব হে আচলতে এনেকুৱা আৰু কি মই কথাটো ক'ম আজি স্পষ্টকৈ ক'ম তাৰমানে সি দুটা জাগাত ইলেকশ্যন লৰিছিল এটা হ'ল দেবৰগাঁও আৰু এটা হ'ল কুচুগাঁওটো মোৰ সমষ্টি দেই সি তাতে 507টা ভোটত হাৰিছে এই হাৰাটোৱে মানে বাৰ সি মানে ভাবি থাকে আৰু কি এই ডেটৰ কাৰণে হাৰিছে তো এইটো লৈ পেলাই মানে মোক পূৰা মানে কিবা এটা মানে এনেকুৱা অভিযোগ লগাই পেলাই প্ৰেছাৰাইজ কৰিব বিচাৰে কিবা বদনাম পাব্লিকৰ কিবা আনিব বিচাৰে এইটো আৰু কি আৰু দাদাগিৰি কালেকশ্যনৰ কথাটো হৈছে এনেকুৱা এই গোসাইগাঁৱত যে হাব্ৰুবিল ওচৰত এটা নাম আছে চবেই গম পায় আজিলৈকে গম পায় এজন সৰু বাচ্চাক যদি সোধে সিহঁতেও ক'ব পাৰিব যে তাতে দাদাগিৰি হোটেল আছিল বুলি এই দাদাগিৰি হোটেল নাম কেনেকুৱা আহিছে এইটোও চবেই গম পায় যে দাদাগিৰি তাক ৰাখিছিল এটা টাইমত BPFৰ মানুহ কোনে নাম নকওঁ এতিয়া কোনে লাঠি লৈ পেলাই খুবাই পেলাই পইচা লৈছিল এইটো চব মানুহ জানে পূৰা পিটন দি পেলাই চব মানুহ জানে যে ইয়াত তাতে দাদাগিৰি হোটেলত পইচা ৰাখিছিল আৰু এইটো মই কেনেকুৱা জানি এইটোও কওঁ মই এজন ডাঙৰ নেতা লগত থাকিছিল কুচুগাঁৱত সি কেতিয়াবা মানে মই তাৰ লগত ঘূৰি বেৰাইছিল তো তাৰ লগত থাকিছিল মই এইটো টাইমত ক'তবা যেনিবা থুচিবিলত মিটিং হয় শ্ৰীৰামপুৰত মিটিং হয় গোসাইগাঁৱত মিটিং হ'লে মানে সিহঁতে চবেই মিলি তাতে ভাত খাইছিল আৰু কি জাগাত আছিল তো তাতে ভাত খাইছিল দাদাগিৰি হোটেলত পিছফালে তাতে মই চব অ'পেন দেখিছোঁ যে ইমান ড্ৰাইভাৰবিলাকৰ হাৰাশাস্তি লাঠি লৈ পেলাই দাঙি মাৰি কিমান পইচা লৈছে BPFৰ মানুহ BPFৰ আছিল এইটোতো BPFে চলাইছিল আজি নাম নকওঁ আৰু এইটো মোৰ বন্ধুসকল মোৰ আজি এইটো অকল 5% আগন্তুক দিনত যদি মোক আৰু এনেকুৱা যদি অভিযোগ আনি থাকে তেতিয়া মই এই 95%টো মই ক'ম যে শ্ৰীৰামপুৰত কোনে চলাইছিল কোকৰাঝাৰৰ পৰা কোনে চলাইছিল কি কাণ্ড হৈছে মই চব কৈ দিম